নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আহি পৰিছে পুনৰ বৃহৎ পৰিমাণৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে অসম পুলিচৰ তৰফৰ পৰা পুনৰ নতুনকৈ বৃহৎ পৰিমাণৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে অসম পুলিচৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে য'ত আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী কিন্তু এপ্লাই কৰিব পাৰিব তো আসাম পুলিচৰ ফালৰ পৰা নতুনকৈ এপিআৰও ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ ফৰেষ্ট ডিপাৰ্টমেণ্ট প্ৰিজন ডিপাৰ্টমেণ্ট কামাণ্ডো ডিপাৰ্টমেণ্ট আদি বিভিন্ন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে তো এছএলপিআৰবিৰ তৰফৰ পৰা পুনৰ নতুনকৈ 5734টা পদৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে আসাম পুলিচৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তো প্ৰথমতে আপোনালোকে ভেকেন্সিৰ সুবিধাখিনি ভালদৰে চাই লওক যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেন্সি মতে এপ্লাই কৰিব পাৰিব যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয় যিটো পোষ্টত আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বনে আপোনালোকে হেতু পোষ্টত এপ্লাই কৰি ল'ব পাৰিব যেহেতু বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেন্সিখিনি আহিছে আসাম পুলিচৰ তো প্ৰথমতে আপোনালোকে ভেকেন্সিৰ সুবিধাখিনি ভালদৰে চাই লওক তো ইয়াতে আপোনালোকে প্ৰথমতে পোষ্টৰ নামবিলাক চাব পাৰে আপোনালোকৰ কাৰণে কনষ্টেবল পদৰ ভেকেন্সি থাকিব সাব ইন্সপেক্টৰ পদৰ ভেকেন্সি থাকিব ড্ৰাইভাৰ সাফাই কৰ্মচাৰী আৰু গেট 4 পদৰ কাৰণে ভেকেন্সিখিনি থাকিব তো টোটাল আপোনালোকে চাব পাৰে যে 5734টা পদৰ ভেকেন্সি আছে এছএলপিআৰবিৰ ফালৰ পৰা ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে তো আপোনালোকে ভেকেন্সিসমূহত আপোনালোকে ক্লাছ 6ৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যন পাছ কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব আপোনালোকে পোষ্ট ৱাইজ ক্লাছ 6ৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যন পাছ কৰা সকলো প্ৰাৰ্থী এলিজিবল হয় আপোনালোকে ভেকেন্সিসমূহত অনলাইন জৰিয়তে এপ্লাই কৰিব লাগিব ইয়াৰ যিটো নেকি এপ্লাই প্ৰক্ৰিয়া আছে আপোনালোকে 16 জানুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 22 ফেব্ৰুৱাৰী তো প্ৰথমতে আপোনালোকে ভেকেন্সিৰ সুবিধাখিনি ভালদৰে চাই লওক যেহেতু আপোনালোকে 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী এলিজিবল হয় তো যিটো পোষ্টত আপোনালোকে এলিজিবল হয় আপোনালোকৰ শিক্ষাগত অৰ্হতা যিটো পোষ্টতে বনে আপোনালোকে হেতু পোষ্টত এপ্লাই কৰি ল'ব তো প্ৰথমতে আপোনালোকে ভেকেন্সিৰ সম্পূৰ্ণখিনি চাই লওক তো কোনকেইটা ডিপাৰ্টমেণ্টত ভেকেন্সিখিনি আহিছে 5734টা পদৰ তাৰে এখন চমু আপোনালোকে চাব পাৰে আপোনালোকে চাব পাৰে যে আসাম পুলিচৰ ৰেডিঅ' অৰ্গেনাইজেশ্যন অৰ্থাৎ এপিআৰও ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ ফৰেষ্ট ডিপাৰ্টমেণ্ট প্ৰিজন ডিপাৰ্টমেণ্ট আসাম কামাণ্ডো বেটেলিয়ান ডিজি চিডি চিজিএছজিৰ ফালৰ পৰা ভেকেন্সিখিনি আহিছে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেন্সিখিনি আহিছে আসাম পুলিচৰ তো যিটো ডিপাৰ্টমেণ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয় যিটো ডিপাৰ্টমেণ্টত আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰিব পাৰিব ইতিমধ্যে আপোনালোকে চাব পাৰে যে 22 জানুৱাৰীৰ পৰা ভেকেন্সিসমূহ এপ্লাই কৰিব পাৰিব এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 22 ফেব্ৰুৱাৰী অৰ্থাৎ আপোনালোকে এটা মাহ সময় পাব ভেকেন্সিসমূহ এপ্লাই কৰিবৰ বাবে আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ৰাইট এণ্ড টেষ্ট ড্ৰাইভিং টেষ্ট আদি বিভিন্ন টেষ্টৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ সিলেকশ্যন হ'ব পোষ্ট অনুযায়ী আপোনালোকৰ টেষ্টটো বেলেগ বেলেগ হ'ব আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ৰাইটিং টেষ্ট আপোনালোকৰ সবতে সেমেই থাকিব বাকি আপোনালোকৰ ড্ৰাইভিং টেষ্ট আপোনালোকৰ ড্ৰাইভাৰৰ কাৰণেহে হ'ব তো এনেধৰণে আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো হৈ যাব তো এটা আপোনালোকে চাব পাৰে যে ডিপাৰ্টমেণ্টৰ কোনটো পোষ্টত কিমান ভেকেন্সি আছে তো ডিজি চিডি চিজিএছজিত আপোনালোকে চাব পাৰে কনষ্টেবল গ্ৰেড 3 কাৰণে আছে 733টা পদৰ ভেকেন্সি কুকৰ কাৰণে আছে 27টা পদৰ ভেকেন্সি বাৰ্বাৰৰ কাৰণে আছে 12টা পদৰ ভেকেন্সি তো এনেধৰণে আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ পোষ্টৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে প্ৰিজন ডিপাৰ্টমেণ্টত চাব পাৰে যে জেইলি অৰ্ডিনৰ কাৰণে আছে 38টা পদৰ ভেকেন্সি এছিষ্টেণ্ট জেইলৰ কাৰণে আছে 39টা পদৰ ভেকেন্সি ফাৰ্মাচিষ্টৰ কাৰণে আছে 8টা পদৰ ভেকেন্সি নাৰ্ছৰ কাৰণে আছে 2টা পদৰ ভেকেন্সি আপোনালোকে চাব পাৰে যে ক্ৰাফ্ট হেল্পাৰৰ কাৰণে আছে 1টা পদৰ ভেকেন্সি ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰৰ কাৰণে আছে 1টা পদৰ ভেকেন্সি তো এনেদৰে আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ পোষ্টৰ কাৰণে ভেকেন্সিৰ সংখ্যাটো বেলেগ বেলেগ হয় বেলেগ বেলেগ ডিপাৰ্টমেণ্টত বেলেগ বেলেগ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে তো আসাম পুলিচত আপোনালোকে চাব পাৰে যে কনষ্টেবল ইউবিৰ কাৰণে আছে 1052টা পদৰ ভেকেন্সি কনষ্টেবল এবিৰ কাৰণে আছে 663টা পদৰ ভেকেন্সি ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে আছে 128টা পদৰ ভেকেন্সি কুকৰ কাৰণে আছে 15টা পদৰ ভেকেন্সি তো এটা হৈছে আপোনালোকৰ আসাম পুলিচৰ জেনেৰেল যিকেইটা ভেকেন্সি হয় তাৰে ভেকেন্সি এইবিলাক তো আপোনালোকে পোষ্ট অনুযায়ী নাম্বাৰৰ ভেকেন্সিটো চাব পাৰে এপিআৰতো আপোনালোকে চাব পাৰে যে কোনটো পোষ্টত কিমান ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে তো আপোনালোকে যিখিনি ডিটেইলছ আছে ডিটেইলছখিনি আপোনাৰ নিজে ভালদৰে চাই ল'ব মই যদি এটা এটাকৈ কৈ যাওঁ বহুত দীঘল হৈ যাব তো আপোনালোকে নিজে ডিটেইলছখিনি চাই ল'ব যে কোনটো ডিপাৰ্টমেণ্টত কোনটো পোষ্টৰ কাৰণে কিমান সংখ্যাৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড এপ্লাই কৰিব পাৰিব ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে আসাম কামাণ্ডো বেটেলিয়ান আছে তো অল টোটেল আপোনালোকে চাব পাৰে 5734টা পদৰ ভেকেন্সি আছে বেলেগ বেলেগ ডিপাৰ্টমেণ্ট মিলাই বেলেগ বেলেগ পোষ্ট মিলাই তো যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে এপ্লাই কৰি ল'ব নিজৰ শিক্ষাগত অৰ্হতা অনুযায়ী তো শিক্ষাগত অৰ্হতাটো আপোনালোকে চাব পাৰে যে কনষ্টেবল পদৰ যিকেইটা ভেকেন্সি আছে তাতে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক পাছ কৰিলে কিন্তু এপ্লাই কৰিব পাৰিব কিছুমান পোষ্টত আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব আৰু কিছুমান পোষ্টত আপোনালোকে চিম্পলি পাছ কৰিলেই পাৰিব আৰু যিবিলাক আপোনালোকৰ সাব ইন্সপেক্টৰ পদৰ লেভেলৰ ভেকেন্সি আছে তাতে আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব তো আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী পাছ মেট্ৰিক পাছ কৰা সকলো প্ৰাৰ্থী কিন্তু এপ্লাই কৰিব পাৰিব আৰু সাফাই কৰ্মচাৰীৰ ভেকেন্সিত আপোনালোকে ক্লাছ 6 পাছ কৰিলে কিন্তু এপ্লাই কৰিব পাৰিব
তো এনেধৰণে আপোনালোকে পোষ্ট অনুযায়ী নিজৰ শিক্ষাগত অৰ্হতাটো চাই ল'ব যে কোনটো শিক্ষাগত অৰ্হতা থাকিলে আপোনালোকে কোনটো পোষ্টত এপ্লাই কৰিব পাৰিব তাৰে সম্পূৰ্ণ স্ক্ৰীন আপোনালোকে এতিয়া চাব পাৰে কনষ্টেবল পদৰ ভেকেঞ্চি ওলাতে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পাৰিব এছআই পদৰ যিকেইটা ভেকেঞ্চি আছে তাতে আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব এছআই আপোনালোকৰ কমিউনিকেশ্যনেই হওক বা এছআই আপোনালোকৰ এবি হওক বা ইউবিএ হওক অৰ্থাৎ সাব ইন্সপেক্টৰ পদৰ ভেকেঞ্চিত আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'লে এপ্লাই কৰিব পাৰিব ড্ৰাইভাৰ বা কনষ্টেবল পদৰ যিকেইটা ভেকেঞ্চি আছে তাতে আপোনালোকে মেট্ৰিক পাছ কৰিলে কিন্তু এপ্লাই কৰিব পাৰিব অৰ্থাৎ আপোনালোকে নিজৰ শিক্ষাগত অৰ্হতা অনুযায়ী যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰি ল'ব চাফাই কৰ্মচাৰীৰ ভেকেঞ্চিত আপোনালোকে চাব পাৰে 6 পাছ কৰিলে এপ্লাই কৰিব পাৰিব জেল অৰ্ডাৰৰ কাৰণে আপোনালোকে চাব পাৰে মেট্ৰিক পাছ কৰা হ'ব লাগিব তো এনেধৰণে আপোনালোকৰ নিজৰ শিক্ষাগত অৰ্হতা অনুযায়ী যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয় যিটো পোষ্টত আপোনালোকৰ অৰ্হতাটো বনে আপোনালোকে যিটো পোষ্টতে এলিজিবল হয় আপোনালোকে এপ্লাই কৰিব পাৰিব এজ লিমিটটো আপোনালোকক জনাই দিছোঁ যে 18 বছৰ বয়সৰ পৰা প্ৰায়বোৰ পোষ্টতে 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু কিছুমান পোষ্টত আপোনালোকৰ দিয়া হৈ আছে 18 বছৰ বয়সৰ পৰা 25 বছৰ বয়স আপোনালোকে এইখিনি ডিটেইলছ ভালদৰে এবাৰ চাই ল'ব মই সম্পূৰ্ণ ডিটেইলছখিনি ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম লগতে আপোনালোকে চিলেকশ্যনো পাই যাব পিছত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট বা ফিজিকেল এফিচিয়েঞ্চি টেষ্টখিনি আপোনালোকৰ সেমেই থাকিব যি ৰানিং হ'ব আপোনালোকৰ বা আপোনালোকৰ যিখিনি ফিজিকেল আপোনালোকৰ চেষ্টৰ মেজাৰমেণ্ট হাইটৰ মেজাৰমেণ্ট যিখিনি আছে সেইখিনি আপোনালোকৰ সেমেই থাকিব সম্পূৰ্ণ প্ৰচেছটো আপোনালোকৰ সেমেই থাকিব যোৱাবাৰ যেনেধৰণে হৈছিল আপোনালোকৰ আসাম পুলিচৰ যি ইণ্টাৰভিউ হৈছিলে তো সম্পূৰ্ণ প্ৰচেছটো আপোনালোকৰ সেমেই থাকিব নাম্বাৰটো সেমেই থাকিব পৰীক্ষাটো সেম নাম্বাৰৰে হ'ব কিন্তু আপোনালোকৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে মুঠৰ ওপৰত এইখিনি কথাই যে আসাম পুলিচৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে টোটেল 5000 প্লাছ পদৰ কাৰণে ভেকেঞ্চি আছে তো ইম্পৰ্টেণ্ট ডকুমেণ্টছবিলাক আপোনালোকে চাব পাৰে কি ডকুমেণ্টছ লাগিব আপোনালোকৰ ফটোগ্ৰাফ চিগনেচাৰ SSLCৰ এডমিট কাৰ্ড এজ প্ৰুফ হিচাপে আপোনালোকৰ শিক্ষাগত চাৰ্টিফিকেট মাৰ্কশ্বিট এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড যদিহে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন নাই তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে মই আপোনালোকক এইটো বনাই দিয়াত সহায় কৰি দিম আধাৰ কাৰ্ড লাগিব আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব ড্ৰাইভিং লাইচেঞ্চ লাগিব ড্ৰাইভাৰ পোষ্টৰ কাৰণে তো এনেধৰণে আপোনালোকৰ বিভিন্ন ডকুমেণ্টছবিলাক লাগিব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে SLPIBৰ অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব তো যদি আপোনালোকে নিজে এপ্লাই কৰিব পাৰে খুবেই ভাল কথা হয় যদি এপ্লাই কৰিব নোৱাৰে মোক কণ্টেক্ট কৰিব পাৰে মই আপোনালোকক যিমান পাৰোঁ সহায় কৰি দিম তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চি মজিটোনি এপ্লাই প্ৰক্ৰিয়া আছে আপোনালোকৰ 16 জানুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছিলে এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকৰ 22 ফেব্ৰুৱাৰীলৈকে থাকিব তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰিব পাৰে অফিচিয়েল ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব পাৰিব তো আশা কৰিছোঁ যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে আপোনালোকক জনাই দিলোঁ যে আসাম পুলিচৰ ফালৰ পৰা পুনৰ নতুনকৈ বৃহৎ পৰিমাণৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে 5700 প্লাছ পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে আসাম পুলিচৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি আছে বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চি হয় তো যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয় যিটো ডিপাৰ্টমেণ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে নিজৰ শিক্ষাগত অৰ্হতা অনুযায়ী আপোনালোকে পোষ্টৰ মতে এপ্লাই কৰি ল'ব একেটাই আছিলে ভেকেঞ্চিৰ হবে ডিটেইলছ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে লাইক এটা কৰি দিব পাৰে কিবা সুধিলে কমেণ্টত জনাব পাৰে তো লগ পাম ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ